মেডিচিন বিভাগৰ দুজন আছে আৰু দুটা পেচেণ্ট জ্বৰ হৈ পেলাই আহি পেলাই তাৰপিছত আমাৰ স্থানীয় অঞ্চল যিবিলাকৰ কৰ্মকৰ্তা আছে তেওঁলোকক যোগাযোগ কৰিলোঁ, চোৱা পাতাত আছে বুলি কনফাৰ্ম হোৱাৰ পিছত স্থানীয় যিজন সাংবাদিক বিল্লালোচন ঘৰৰ ওচৰত তেখেতক কণ্টেক্ট কৰা হ'ল। তেখেতসকলক বুজালে মানে মটিভেশ্যন কৰালে যে কুঞ্জবিকাৰ পৰা আমি গুচি আহিব লাগে, আমি হস্পিটেল লৈ যাব লাগে, কাৰণ এনকেফেলাইটিছ যিটো ৰোগ সেইটো তেতিয়া ক'ভিডে ঠিক কৰিব নোৱাৰে। কুঞ্জবিকাৰ পৰা তেখেতে মটিভেশ্যন কৰি আমাক এটা কাঠলদি চৰৰ ঘাটলৈকে আমাক আনি দিলে। তাৰপিছত মই নিজে গৈ মোৰ গাড়ীত উঠাই লৈ আজি ওকালতি চিকিৎসালয়ত ভৰ্তি কৰিবলৈ সক্ষম হৈছোঁ।